নমস্কাৰ বন্ধুসকল, এনচি ক্ৰিয়েশ্যনৰ এটা আশ্চৰ্যজনক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমি সদ্যহতে ব্যৱহাৰ কৰি থকা গুগলৰ বিষয়ে ক'বলৈ গৈ আছোঁ। গুগল নামটো বানানৰ ভুলৰ বাবেহে গুগল হ'ল। গুগলৰ প্ৰতিষ্ঠাপকে গুগল নাম ৰাখিব বিচাৰিছিল, কিন্তু বানান লিখাৰ ভুলৰ বাবেহে গুগল হ'ল। গুগলে যিকোনো বিষয়ৰে 1 মিলি ছেকেণ্ডত ইমানেই ৰিজাল্ট আনি দিব পাৰিব যে যিবোৰ আপুনি হয়তো হিচাপ কৰিব নোৱাৰিব। গুগল কোম্পানীত চাকৰি কৰা প্ৰায় 20% এনে ব্যক্তি আছে যি কেতিয়াও কলেজলৈ গৈ পোৱা নাছিল। গুগল কোম্পানীয়ে 80%তকৈও আয় বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ পৰা লাভ কৰে। গুগলে প্ৰতিদিনে প্ৰায় 7 আৰবতকৈ অধিক টকা আয় কৰে আৰু এই হিচাপত প্ৰতি ছেকেণ্ডত 60,000 টকাতকৈ অধিক আয় কৰে। গুগল কোম্পানীত চাকৰিৰ বাবে প্ৰতিদিনে 25,000তকৈও অধিক ব্যক্তিয়ে আবেদন কৰে, যিয়ে তাত চাকৰি পাবৰ বাবে অনায়াসে চেষ্টা কৰি আছে। গুগল কোম্পানীয়ে আমি চলাই থকা হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে বহুতো এপ সন্নিৱিষ্ট কৰি লৈছে, যিবোৰৰ কণ্ট্ৰল সমগ্ৰ গোটেই বিশ্বত গুগলে কৰি আছে। আপুনি বাৰু জানেনে গুগলৰ প্ৰতিষ্ঠাপক কোন? গুগলৰ প্ৰতিষ্ঠাপক হৈছে লেৰী পেজ আৰু চাৰ্জে ব্ৰিন। গুগলে 2004 চনৰ 1 এপ্ৰিলত জিমেইলৰ আৰম্ভ কৰিছিল। এলেক্সাৰ মতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ বেছি ব্যৱহাৰ কৰা ৱেবছাইটটো হৈছে www.google.com। নাম্বাৰ 2, আপোনালোকে বাৰু জানেনে হিজৰা সন্তান কিয় জন্ম হয়? ভ্ৰূণৰ বিকাশৰ সময়ত নিষিক্তকৰণ বিভাজনৰ ফলত কিছুমান অস্বাভাৱিক পেটাৰ্ণৰ সৃষ্টি হয়, যেনে XXY আৰু XYY। ইয়াৰ ফলত বিভিন্ন গঠনৰ হিজৰা শিশুৰ জন্ম হয়। হিজৰাসকলৰ না পুৰুষৰ বৈশিষ্ট্য দেখা যায় না মহিলাৰ বৈশিষ্ট্য দেখা যায়। সেইবাবে তেওঁলোকে সাধাৰণ জীৱন যাপনৰ পৰা বঞ্চিত হ'বলগীয়া হয়। যদিও হিজৰা সম্প্ৰদায় এতিয়া তৃতীয় লিংগ হিচাপে স্বীকৃতিপ্ৰাপ্ত, তথাপি সিহঁতৰ অসহায়তাৰ শেষ নাই। হিজৰা সম্প্ৰদায় নানা ধৰণৰ নাগৰিক সুযোগ সুবিধাৰ পৰাও বঞ্চিত হয়। তেওঁলোকে এসময়ত হৈ পৰে ছিনতাইকাৰীৰ নিচিনা। হিজৰা শিশু জন্ম হোৱাৰ কাৰণ হ'ল XX পেটাৰ্ণ ক্ৰমজনত ছোৱালী শিশু আৰু XY পেটাৰ্ণ ক্ৰমজনত ল'ৰা শিশুৰ জন্ম হয়। অৰ্থাৎ Xৰ লগত Xৰ মিলনত ছোৱালী আৰু Xৰ লগত Y মিলনত ল'ৰা সন্তান জন্ম হয়। তিৰোতাসকলে XX আৰু পুৰুষসকলে XY ক্ৰমজন ধাৰণ কৰে। অণ্ডকোষৰ পৰা নিঃসৃত হয় পুৰুষ হৰমন এণ্ড্ৰজন আৰু ডিম্বকোষৰ পৰা নিঃসৃত হয় এষ্ট্ৰজেন। এই ক্ষেত্ৰত ভ্ৰূণৰ বিকাশৰ সময়ত নিষিক্তকৰণ বিভাজনৰ ফলত কিছুমান অস্বাভাৱিক পেটাৰ্ণৰ সৃষ্টি হয়, যেনে XXY অথবা XXY। ইয়াৰ ফলত গঠন হয় হিজৰা শিশুৰ। নাম্বাৰ 3, উকিলসকলে কিয় ক'লা কোট পৰিধান কৰে? উকিলসকলে ক'লা কোট পৰিধান কৰাৰ পৰম্পৰা পোনপ্ৰথমে ইংলেণ্ডৰ পৰা আৰম্ভ হৈছিল। ইংলেণ্ডত ৰয়েল ফেমিলিৰ কোনোবা মৃত্যু হ'লে সামূহিক মৃত্যুত শোক প্ৰকাশ কৰিবলৈ ক'লা কাপোৰ পিন্ধিব লগা হৈছিল। 1865 চনত ইংলেণ্ডৰ ৰয়েল ফেমিলি কিং চাৰ্লছ IIৰ মৃত্যু হোৱাত সামূহিক শোক প্ৰকাশ কৰিবলৈ ৰয়েল ফেমিলিয়ে কোৰ্টৰ উকিলসকলক ক'লা ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল আৰু তেতিয়াৰ পৰাই ইংলেণ্ড কোৰ্টসমূহত ক'লা ৰঙৰ কোট পৰিধান কৰাৰ ব্যৱস্থা আছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় কিছুমান আইন বা নিয়ম ব্ৰিটিছ শাসনকালৰ পৰা চলি আহিছে। ঠিক তেনেকৈয়ে 1961 চনৰ পৰা ভাৰততো উকিলসকলক ক'লা কোট পৰিধান কৰিবলৈ আদেশ দিয়ে। অন্যহাতে ইয়াৰ দুটা কাৰণত ক'লা ৰংটো বাছনি কৰা হৈছিল। ক'লা কোট পিন্ধাৰ মুখ্য কাৰণ হৈছে ক'লা হৈছে কৰ্তৃত্ব আৰু ক্ষমতাৰ ৰং, আৰু ক'লা ৰখাটোৱে নিজক প্ৰতিনিধিত্ব কৰে। সেইবাবেই উকিলসকলে ক'লা কোট পৰিধান কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱ সকললৈ প্ৰেৰণ কৰি দিব। ধন্যবাদ।